আজি 2-3 বছৰ ধৰি যি আমাৰ ইয়াত যি দেখে পাই আছে আপোনালোকে যে বিদ্যুৎ বিভাগে মানে একো ব্যৱস্থা দিয়া নাই আৰু ইয়াৰ কাৰেণ্টৰ যেতিয়ালৈকে ইয়াত কাৰেণ্ট দিছিলে তেতিয়া খুঁটা মানুহে টানি টানি আজি খুঁটা টানি পেলাই তাৰে এইটো চাইছে আপুনি যদি তাৰে যদি পানী যদি পৰি যায় কিমান মানুহ মৰিব। এইটো আপোনাৰ যোন ঝাটকা তার বুলি কয় সেইটো তার দিয়েহে মানুহ এইবিলাক তার টানি আছে আৰু যাতে আমাৰ যেনেকৈ আমাৰ যোন বিশ্বনাথ ডিষ্ট্ৰিক্ট যেনেকৈ হৈছিলে দুৰ্ঘটনাটো যাতে আমাৰ ইয়াত নহওক তো আমি চৰকাৰৰ পৰা সোনকালে এই ব্যৱস্থাটো কৰি দিয়ে বুলি আশা কৰিছোঁ আৰু আমি সদৌ আদিবাসী ছাত্ৰ সন্থা ৰঙাগড় প্ৰাথমিক গোটৰ পৰা আহ্বান জনাইছোঁ যাতে এই কাৰেণ্টৰ ব্যৱস্থাটো সোনকালে কৰি দিয়ে যেন আৰু যাতে এই মানুহটা যে আপোনালোকে নিজেই চাইছে যে হাল মাৰা ৰাতিপুৱা যেতিয়া মানুহকেইটা আহে আৰু হাল মাৰে তেতিয়া হাল মৰাৰ পাছত পানীও আছে ইয়াত আৰু এই পানী যদি তাতো কেতিয়াবা যদি পৰি যায় তেতিয়াহ'লে মানুহ ইয়াত জীয়াই থাকিব একদম নোৱাৰি। আপোনালোকে নিশ্চয় চাইছে যেনেকৈ বিশ্বনাথ জিলা যেনেকৈ হৈছে ঘটনাটো যাতে ইয়াত নহওক সোনকালে চৰকাৰে এইটো ব্যৱস্থা কৰি আমি আহ্বান জনাইছোঁ নহ'লে এইটো চৰকাৰে জগৰীয় হ'ব। লাইটৰ বিল দিয়ে নেকি? লাইটৰো বিল দিয়ে আৰু বিজুলী বিভাগে যোন আহে তেওঁৰ পৰা পইচা মাহে মাহে লৈ যায়। নামটো জানো? নামটো নাজানো।